তো হাই হেল্ল' মৰ্ণিং ফ্ৰেণ্ডছ, আজি আহিলোঁ ঢলা চৈখোৱা কেঁচাইখাতি থানলৈ। তো আঘোণ মাহৰ শেষৰ ফালে ইয়াত এটা পূজা হয়, বাবু পূজা বুলি কিনে। তো সেই পূজালৈ আহিলোঁ। এয়া মোৰ পিছফালে দেখিছে বহুত বাইক আছে, বাইক পাৰ্কিং, আৰু এইফালে মানুহ গৈ আছে। তো যি ঠাইত পূজা হৈছে সেই ঠাইলৈ বাইক মানে নিবলৈ দিয়া নাই। তো ইয়াতে বাইক পাৰ্কিং কৰিব লাগিব। আগত এখন নদী এখন আছে, নদীখনত ইয়াত দলঙৰ সুবিধা কৰি দিছে। এখন টেম্পৰাৰী দলং দি দিছে, এখনত যাব পাৰিব আৰু এখন দি ওলাব পাৰিব। এয়া মানুহবোৰ গৈ আছে দেখিছে, আৰু যিবোৰ গাড়ী এইবোৰ দূৰতে পাৰ্কিং কৰিব দিছে। তো এতিয়া তালৈ যাম। তালৈ গৈ এই পূজাটো আচলতে ৰজাদিনীয়া পূজা, ব্ৰিটিছৰ দিনৰ পৰা এই পূজা চলি আছিলে। তো বলক পূজা ঠাইলৈ গৈ দেখাই আছোঁ মই আপোনালোকক। তো ইয়ালৈ আহিলোঁ, এতিয়া পূজাটো দি লওঁ বুলি ভাবিছোঁ। তো পূজাটো দি লওঁগৈ। আৰু এই ঢলা চৈখোৱা কেঁচাইখাতি শালত বছৰত 3টা পূজা পাতে, বছৰত 3বাৰ কৰা হয়। এটা আপোনাৰ মাঘ মাহত, এটা কাতি মাহত আৰু আঘোণ মাহত। আৰু আমি যিটো এইটো পূজা কৰিবলৈ আহিছোঁ এইটো আঘোণ মাহৰ শেষৰ ফালে, এই ডিচেম্বৰ 1st। তো আৰু এটা হয়, যেতিয়া চোৱা লাগে তেতিয়া ইয়াত এটা পূজা কৰা হয়। ইয়াত আৰু এইটো নহয় যে অকল ওচৰৰ লোকেল মানুহখিনি আহে, ইয়াত বহুত দূৰৰ পৰা মানুহ আহে। মই অলপ আগত মাজুলীৰ পৰা অহা ফেমিলি এটা লগ পালোঁ, আৰু গোলাঘাটৰ পৰা অহা 2জন মানুহ লগ পালোঁ। তো বহুত দূৰৰ পৰা আহে। খালি মেইন যিটো পূজাৰ ঠাই, সেই ঠাইলৈ বহুত দূৰ খোজকাঢ়ি আহিব লাগে। গাড়ী বা বাইক আনিবলৈ দিয়া নহয়। প্ৰায় 3 কিলোমিটাৰ 2 কিলোমিটাৰ আমাৰ খোজকাঢ়ি আহিব লাগে। তো সেইটো এটা অলপ হেৰি হয়, কিন্তু গোটেই ৰাস্তাটো যিহেতু মানুহ ভৰ্তি হৈ থাকে, তো আহি ভালেই লাগে বাৰু, একো ফিল নহয় এইটো। আৰু যোৱা বছৰ যিহেতু ৰাতি আহিছিলোঁ, তো সেই বস্তুটো গম পোৱা নাছিলোঁ। একদম ঠাইলৈকে স্কুটি লৈ আহিলোঁ। তো এইবাৰ অলপ বেলেগ এটা ৰাস্তাত আহিলোঁ। তো বেলেগ এটা ৰাস্তাত অহাৰ কাৰণে গম পালোঁ যে সেইফালৰ পৰা আহিলে বহুত খোজকাঢ়িব লাগে, প্ৰায় 3 কিলোমিটাৰ খোজকাঢ়িব লাগে। তো এতিয়া পূজা চূজা দি ওলাই মেলি চাওঁ, কিবা এটা খাই লওঁ। এতিয়া একো নোখোৱাকৈ আহিছিলোঁ। মন্দিৰ আৰু গছজোপা সলনি মন্দিৰক পূজা কৰা হৈছে। আৰু এই কেঁচাইখাতি আই থানত বলি বিধানৰ প্ৰথা এতিয়াও চলি আছে। আৰু এই থানলৈ যদি আপোনালোকৰ বলি বিধান দিবলৈ যদি ইচ্ছা হয়, ছাগলী, পাৰ, হাঁহ ইত্যাদি বলি লয় ইয়াত। আৰু হাঁহত 50 টকাকৈ আৰু ছাগলীত 70 টকাকৈ ইয়াত পইচা জমা দি টোকন ল'ব লাগে। তাৰপিছত আপোনালোকে বলি বিধান ইয়াত দিব পাৰিব। অজিত সোণোৱাল, ভাটুৱালী, দিব্যজ্যোতি বৰপাত্ৰ গোহাঁই, অমল সোণোৱাল। দি আহিলোঁ, পূজা দি আহি এতিয়া যাবলৈ ওলাইছোঁ। তো খালি এটা কথা হ'ল যে আমাৰ স্কুটিখনত এটা হেলমেট থৈ গৈছিলোঁ। তো লগতো ভাগৰ আছিলে, সেই হেলমেটটো আহি চাইছোঁ এতিয়া নাই। কোনোবা লগৰ লৈ হয়তো ধেমালি কৰিব পাৰে, লৈ যাব পাৰে, হয়তো চুৰ হৈ যাব পাৰে, নাজানো। এতিয়া অলপ দেৰি পিছতে গম পাম। তো মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। তো যদি নতুনকৈ কোনোবা আহিছে তেতিয়াহ'লে
ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কৰিব ভিডিঅ'টো। ধন্যবাদ।